নমস্কাৰ কৃষ্ণকান্ত হন্দিকু ষ্টেট অপেন ইউনিভাৰ্চিটিৰ অন্যটা ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুবান্ধৱীসকল কৃষ্ণকান্ত হন্দিকু ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা কনভকেশ্যন হ'বলৈ গৈ আছে 2023 বৰ্ষৰ 2023 বৰ্ষত হ'বলৈ গৈ থকা কনভকেশ্যনত বা দীক্ষান্ত সমাৰোহত কোনে কোনে এপ্লাই কৰিব পাৰিব, কোনবোৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব, এইটো যে ইনফৰমেশ্যন জনাই আছোঁ। লগতে ইয়াৰ অন্তিম তাৰিখ কিমান, গতিকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আহক এতিয়া গুৰুত্বপূৰ্ণ পাব্লিছ কৰা নটিছখনৰ মাজলৈ। অফিচ অফ দ্য ৰেজিষ্টাৰ কৃষ্ণকান্ত হন্দিকু ষ্টেট অপেন ইউনিভাৰ্চিটি পাব্লিছ হোৱা তাৰিখ হৈছে 17/12/2022। নটিফিকেশ্যনৰ গুৰুত্বপূৰ্ণ পইণ্টলৈ আহিছোঁ, গতিকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ইয়াত কৈছে দিছ ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন অফ অল দ্য কনচাৰ্ণ ডেট দ্য 5th কনভকেশ্যন অফ কৃষ্ণকান্ত হন্দিকু ষ্টেট অপেন ইউনিভাৰ্চিটি KKHSOU will be held on 2nd February 2023 at 11 a.m. in the premise of city campus of the university at Resam Nagar, Khanapara, Guwahati. Degree diploma to the qualified candidates will be conferred in the convocation. Interested candidate whose results have been declared from 1/1/2021 with 31/12/2022 may apply online www.kkhsu.in for participation in the convocation. Last date of application is 7/1/2023 অৰ্থাৎ লাষ্ট ডেট অন্তিম তাৰিখ হৈছে 7/1/2023। ইয়াত স্পষ্টভাৱে এটা কথা উল্লেখ কৰিছে, 5th কনভকেশ্যন হ'বলৈ গৈ আছে কৃষ্ণকান্ত হন্দিকু ষ্টেট অপেন ইউনিভাৰ্চিটিৰ 2023 বৰ্ষৰ তাৰিখ হৈছে, কনভকেশ্যন হ'বলগীয়া তাৰিখ হৈছে 2nd February 2023। আৰু কোনবোৰ কেণ্ডিডেট এপ্লাই কৰিব পাৰিব, যিখিনি কেণ্ডিডেটৰ বিশেষকৈ ৰিজাল্ট লাভ কৰিছে, ৰিজাল্ট লাভ কৰা তাৰিখ হৈছে বিশেষকৈ 1/1/2021 আৰু লগতে 31/12/2022 যিখিনি কেণ্ডিডেট ইতিমধ্যে কোৱালিফাই হৈছে বা ইতিমধ্যে ছাকচেছফুলি তেওঁলোকৰ ডিগ্ৰী ডিপ্ল'মা কমপ্লিট হৈছে, সেই কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব এই কনভকেশ্যনৰ বাবে। আৰু কনভকেশ্যন এপ্লাই কৰাৰ অন্তিম তাৰিখ হৈছে 7/1/2023। ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে কনভকেশ্যন লাষ্ট ডেট অফ এপ্লিকেশ্যন ইজ 7/1/2023। নিশ্চয় বুজি পালে। আৰু তাত উপস্থিত থাকিব বিশেষকৈ প্ৰফেচাৰ জাগদীশ মুখী, লগতে UPSC হেড চেফ গেষ্ট হিচাপে উপস্থিত থাকিব। নিশ্চয় বুজি পাইছে। অৱশেষত ছিগনেচাৰ মাৰিছে অৰূপজ্যোতি চৌধুৰী ৰেজিষ্টাৰ। এইটো আছিল গুৰুত্বপূৰ্ণ সৰু ইনফৰমেশ্যন। যিখিনি কেণ্ডিডেট এই ক্ৰাইটেৰিয়াৰ ভিতৰত পৰে তেখেতলোকে অনতিপলমে এপ্লাই কৰিব। লাষ্ট ডেট হৈছে 7/1/2023। আকৌ কৈছোঁ, যিখিনি কেণ্ডিডেট কোৱালিফাই হৈছে, কোৱালিফাই হোৱাৰ তাৰিখ হৈছে 1/1/2021 to 31/12/2022 ভিতৰত যিখিনি কেণ্ডিডেট কোৱালিফাই হৈছে ডিগ্ৰী ডিপ্ল'মা, তেখেতলোকে ইয়াত এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ অন্তিম তাৰিখ হৈছে 7/1/2023। কৃষ্ণকান্ত হন্দিকু ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা পঞ্চম কনভকেশ্যন হ'বলৈ গৈ আছে, দীক্ষান্ত সমাৰোহ হ'বলৈ গৈ আছে। ক'ত হ'ব? আপোনালোকৰ ৰেশম নগৰ খানাপাৰা যিটো হেড অফিচ হয়, কেম্পাছ আছে, তাতে অনুষ্ঠিত হ'ব। নিশ্চয় বুজি পালে। আৰু কোনটো প্ৰগ্ৰেমৰ অনুষ্ঠিত হ'ব নিশ্চয় গম পালে, ডিগ্ৰী ডিপ্ল'মা প্ৰগ্ৰেমৰ অনুষ্ঠিত হ'ব। ইমানে আছিল গুৰুত্ব সৰুপূৰ্ণ ইনফৰমেশ্যনটোৰ পৰা যদি অকণমান হ'লেও উপকৃত হৈছিলে, এই ইনফৰমেশ্যনটো বন্ধুবৰ্গলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব। ধন্যবাদ, শুভৰাত্ৰি।